নীলা খামৰ চিঠি। এই অনুভৱ কেনে আছা? আশা কৰোঁ কুশলে আছা। মৰমৰ বুলি ক'বলৈ মন গৈছে অ'। কেনেকৈ কওঁ? সেই অধিকাৰ যে মই সোণাৰ ফুলীয়া দিনতেই হেৰুৱালোঁ। মই দুখী তোমাৰ ওচৰত, তোমাৰ ঘৰখনৰ ওচৰত। হয়তো মোক ভগৱানেও ক্ষমা নকৰে। জোনাকে আৱৰা চকামকা নিসংগ সন্ধিয়া যেতিয়া চৰাইবোৰ বাসলৈ ঘূৰি আহে, তেতিয়া তোমালৈ বহু মনত পৰেও। সন্ধিয়াৰ চাকিগছ জ্বলাই নেদেখাজনক সদায় কাকূতি কৰোঁ। তেওঁক সুখী কৰি ৰাখা, সমাজত মূৰ দাঙিবলৈ শক্তি দিয়া, জাগ্ৰত প্ৰহৰী হৈ। তুমি সেই একেই আছানে? সেই অভিমানী জেদী হৈ? বহু মৰম আকলোৱা আছিলা তুমি মোৰ দৰেই। তোমাৰ বিৰিয়া গজা দাঁতৰ সেই হাঁহিটোৱে আজিও মোক খেদি ফুৰে। মই সকলো জানি শুনিও তোমাৰ হ'ব নোৱাৰিলোঁ অনুভৱ। মই হাৰ মানিলোঁ সময়ৰ হাতত। কেতিয়াবা হুচুপি উঠো জানা, তোমাৰ হৃদয়ৰ কাৰেংঘৰ মই চুৰ মাৰ কৰিলোঁ। আজিও তোমাৰ হাতোৰঙীয়া আশাবোৰে মোক বৰকৈ আমনি কৰে। আজিও কাণত ৰিণি ৰিণি বাজে, মোন তুমি মোক এবাৰ ভাল পাওঁ বুলি কোৱা। মই পৃথিৱীৰ সকলোকে সাক্ষী কৰি চিঞৰি চিঞৰি ক'ম, মই মোনক পালোঁ, মোন মোৰ, পাথু মোৰ। আমি মৰমৰ তুলিকাৰে এখন সৰু ঘৰ সাজিম। এজনী কণমানি পৰীয়ে আমাৰ চোতালত গুণগুণাই উমলিব। মোন কোৱা না। তুমি বাৰে বাৰে মোক কাষত বিচাৰিছিলা, আৰু মই তোমাৰ দুচকুত মোৰ ভাল পোৱাবোৰ ধৰা পৰাৰ ভয়ত পলাই ফুৰিছিলোঁ। মই জানো তুমি পঢ়িছিলা মোৰ মনৰ পাঠ। এদিন তুমি মোক ধেমালিতে কৈছিলা, এই মোন তুমি হাত দীঘল ব্লাউজ নিপিন্ধিবা, বেয়া দেখি। এতিয়া হাত দীঘল ব্লাউজ পিন্ধিলেই কি ভাব জানা? তুমি যেন মোক চাই আছা। নাজানো জীৱনত কি পালোঁ কি নাপালোঁ, কিন্তু তোমাক হেৰুৱালোঁ। প্ৰাক যৌৱনতেই তোমাক দেখাৰ পৰাই ভাল পাবলৈ শিকিছিলোঁ, আৰু আজিও ভাল পাওঁ। আজীৱন তোমাক সজাই থ'ম মোৰ হিয়াৰ কেনভাছত। এতিয়া কি ভাৱ হয় জানা? তোমাক দিয়া ঘাঁবোৰত নিসংগতাৰ আঁৰ লৈ কোনেও নজনাকৈ মোৰ সমস্ত হেঁপাহৰ আকুলতা ঢালি ছটিয়াই দিব পৰা হ'লে এসাগৰ মৰমৰ জোনাক, ঘূৰাই আনিব পৰা হ'লে এৰি অহা সময়বোৰ, বহু অকলশৰীয়া অনুভৱ কৰোঁ কেতিয়াবা। নিসংগতাৰ মৌনতাৰ চুমুকত বুৰ যোৱাৰ পৰত তুমি যেন মোক মাতা, মোন। তোমাৰ বুকুত মূৰ থৈ আজিও আওৰাবৰ মন যায় এৰি অহা দিনৰ সময়ৰ দিনলিপি। খুচৰি খুচৰি চাবৰ মন যায় তোমাৰ বকুল ফুলা হৃদয়ত আছুতীয়াকৈ মই বাৰু আজিও আছোনে? ঘৃণা কৰা ন মোক, মই জানো তুমি কেতিয়াও পাহৰিব নোৱাৰা সেই বিষণ্ণ ৰাতিৰ তেজাল ধুমুহা জাকৰ কথা। পাহৰিব নোৱাৰিম ময়ো। আজি পুৱতি নিশা এটি সপোন দেখিলোঁ জানা, বিয়াঘৰ উদুলি মুদুলি। আয়তীসকলে মোক কলপটুৱাৰ বেৰিত নোৱাবলৈ কলচীৰে নৈৰ ঘাটত পানী তুলি গাইছিল। ফুল চন্দন তুলসী, ফুল চন্দন তুলসী, ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী। সখীহঁতে মোক আটক ধুনীয়াকৈ সজাইছিল। দুহাতত জেতুকাৰ ফুল, কাণত জাংফাই কেৰু, মীনা ঘৰুৱা আঙুঠি, গলপতা, জোনবিৰি, ডুগডুগি, মুঠি খাৰু, গাত মেজাংগৰি কিংখাপৰ মেখেলা, মূৰত ফা ৰু, মুগাৰ ফা চু, মুগাৰ লংৱাত,
পাতৰ ফামাই মই বহু উৎকণ্ঠাত আছিলোঁ। তেওঁ কোন হ'ব বাৰু? সৰু ল'ৰা ছোৱালীবোৰে চিঞৰিছিল, দৰা পালেহি, দৰা পালেহি। ফটকা আতচবাজীয়ে মুখৰিত কৰিছিল চৌপাশ। ভাইটিয়ে দৌৰি আহি কৈছিলহি, বা ভিনিদেউ পালেহি। ভণ্টিহঁতে দৰা আদৰিবলৈ তামুলী পিৰা, আৰ কাপোৰ, ঘটি, গামোচা আদি গোটাই নিছিল আৰু দৰা ঘৰীয়াক ছটিয়াবলৈ এমনা চাউল। আপাদেউ, মেচাও আৰু খুৰীহঁতে জোৱাইকক আদৰিবলৈ আগবঢ়াই নিছিল দৈন দিয়া কাঁহী। কাঁহীখনত সজাই নিছিল একাজলি চাউল, এখন চাকি, এটা বাটিত পানী, এটা বাটিত এৱা গাখীৰ আৰু এজুৰি তামোল পাণ। মই আৰেৰে চাবলৈ চেষ্টা কৰিছিলোঁ। কোন তেওঁ? দূৰৰ পৰা ৰিণি ৰিণি দেখিলোঁ। ধুনীয়াকৈ সজ্জিত এটা প্ৰকাণ্ড হাতীত উঠি এজন সুঠাম ৰাজকোঁৱৰ আহি আছে। গাত পাট মুগাৰ ফাচো, মুগাৰ কাংকেন, মূৰত ফাৰো, কঁকালত হেংদাং, মুখখন এখন ৰুমালেৰে ঢাকি থৈছে। মই এক অনাবি ভয় আৰু লাজত কঁপিছিলোঁ। আয়তীয়ে জাত জাত উৰুলিৰ মাজেৰে মোক চকলং বেদীত বহুৱাই দিছিল। 121 চাকিক সাক্ষী কৰি মলুংসকলে সফল বৈবাহিক জীৱনৰ বাবে আশীৰ্বাদ দিছিল আৰু মোক কৈছিল, হেংদাংখন বংশধৰক অৰ্পণ কৰা আৰু পতি পত্নী দুয়ো কোৱা, আমি এই 121 চাকি, হেংদাং আৰু সকলোকে সাক্ষী কৰি কৈছোঁ, এখন আদৰ্শ সংসাৰ গঢ়ি মা দেউতা, বংশ, জাতি, দেশৰ মান ৰাখিম। মই তেওঁৰ চকুলৈ লাজে লাজে চাইছিলোঁ। চিঞৰি দিওঁ নেকি? দৰাৰ ৰূপত মোৰ অনুভৱ। মই চিঞৰিবলৈও তোমাৰ মুখলৈ ভেবা লাগি চাইছিলোঁ আৰু তুমি চকুৱে মুখে মোক পোৱাৰ বিজয়ৰ দুষ্টামীৰ হাঁহি তুলি কৈছিলা, সেই মন ফুলৰ মালাডাল মোক পিন্ধাই দিয়া আকৌ। পিন্ধাব খোজোঁতেই ক্ৰিং 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 হেৰাই গ'ল মোৰ দুচকুৰ পৰা স্বপ্নময় মনৰ ঝোলাক। তোমাক আজি মোৰ ৰিঙিয়াই মাতিবৰ মন গৈছে, চাব মন গৈছে তোমাৰ অভিমানী মুখখন। আমাৰ হৃদয়ৰ দূৰত্ব যে আজি বহু যোজন বাট। ক'ত ৰৈ গ'লোঁ আমি চোৱা? চাবও নোৱাৰোঁ, চুবও নোৱাৰোঁ, অনুভৱে কৰিব পাৰোঁ। ফাগুনৰ ৰংবোৰচোন কাহানি পাই এৰি থৈ আহিলোঁ। মোৰ বুকুৰ পজাত দুভাগ ৰাতি জিলিয়ে উচপে। বুকুত একুৰা জুই লৈ সহাৰ কষ্ট কিমান, হয়তো মোতকৈ আৰু কোনেও নুবুজে। আকৌ কৈছোঁ দেই, পাৰা যদি ক্ষমা কৰিবা। তোমাক এবাৰ দেখাৰ হেঁপাহ হয়তো শেষ উশাহলৈকে থাকিব। তোমাৰ মুন।